আজি পবিত্ৰ ভাদ মাহৰ প্ৰথমটো দিন ৰাজ্যৰ ধৰ্মীয় পীঠস্থানসমূহৰ লগতে যোৰহাট জিলাৰ ১৪৫০ শকতে মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে প্ৰতিষ্ঠা কৰা ঐতিহ্যমণ্ডিত ঢেকীয়াখোৱা বৰনামঘৰতো পুৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তৰ ভক্ত বৈষ্ণৱসকল আহি হাতে হাতে ধূপ চাকি বন্তি লৈ আশীষ গ্ৰহণ কৰিবলৈ পুৱাৰে পৰা ভিৰ কৰা পৰিলক্ষিত হয়। উল্লেখ্য যে পবিত্ৰ ভাদ মাহত ৪ প্ৰসঙীয়া পালনামলৈ সকলো কাৰ্যসূচীৰ লগতে গুৰু দুজনাৰ তিৰুভাৱ তিথি শ্ৰীকৃষ্ণৰ জন্মাষ্টমী ১ আহিনলৈ আয়োজন কৰা হৈছে। এইবাৰ নামাচাৰ্য হিচাপে থাকিব চামগুৰি সত্ৰৰ ভৰত মহন্তদেৱ। সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ভক্তপ্ৰাণ ৰাইজৰ কামনা কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে।